সংগঠনৰ নামত দাদাগিৰি নচলিব লাচিত সেনাৰ গুণ্ডাগিৰি সংগঠনৰ নামত দাদাগিৰি নচলিব লাচিত সেনাৰ গুণ্ডাগিৰি অসমবাসী শুনা অসমবাসী অসমীয়া আমি মিয়া জাতি অসমবাসী শুনা অসমবাসী অসমীয়া আমি মিয়া জাতি সংগঠনৰ নামত অসমত দাদাগিৰি অসমীয়া আমি মিয়া জাতি মিয়া যদি হয় বাংলাদেশী ইমান দিনেনো কৰিলা কি যদি হয় বাংলাদেশী ইমান দিনে বাৰু কৰিলানো কি বৰ্তমান সময়ত সামাজিক মাধ্যমত এই গানে চৰ্চা লাভ কৰিছে নিখাতৰ ভিতৰতে লাখ লাখ মানুহে শ্বেয়াৰ কৰিছে এই ভিডিঅ'টো আপুনি এবাৰ শুনক সংগঠনৰ নামত দাদাগিৰি নচলিব লাচিত সেনাৰ গুণ্ডাগিৰি ভয় নকৰো কাৰো ৰঙা চকু আমি সদায় শান্তি বিচাৰো ভয় নকৰো কাৰো ৰঙা চকু আমি সদায় শান্তি বিচাৰো অসমবাসী শুনা অসমবাসী অসমীয়া আমি মিয়া জাতি অসমবাসী শুনা অসমবাসী অসমীয়া আমি মিয়া জাতি সংবিধানত লিখা আছে মানৱ অধিকাৰ মিয়াৰ লাগে যুগ যুগ ধৰি আছো অসমতে পূৰ্বপুৰুষ আমাৰ অসমৰে ইতিহাস খুলিলে দেখাই পাবা মিয়াই অসমত কেতিয়াৰ পৰা অসমবাসী শুনা অসমবাসী অসমীয়া আমি মিয়া জাতি অসমবাসী শুনা অসমবাসী অসমীয়া আমি মিয়া জাতি মিয়াই যদি হয় বাংলাদেশী ইমান দিনে বাৰু কৰিলানো কি মিয়াই যদি হয় বাংলাদেশী ইমান দিনে বাৰু কৰিলানো কি নথি পত্ৰবোৰ চেক কৰিলা ওলাব পাৰিছনে বাংলাদেশী সংগঠনৰ নামত দাদাগিৰি নচলিব লাচিত সেনাৰ গুণ্ডাগিৰি ভয় নকৰো কাৰো ৰঙা চকু আমি সদায় শান্তি বিচাৰো ভয় নকৰো কাৰো ৰঙা চকু আমি সদায় শান্তি বিচাৰো অসমবাসী শুনা অসমবাসী অসমীয়া আমি মিয়া জাতি অসমবাসী শুনা অসমবাসী অসমীয়া আমি মিয়া জাতি